ৰেভেলেশ্যনৰ ক্ষেত্ৰত ইতিমধ্যে আজি মানে 500তকৈ অধিক হৈ যাব আৰু ইতিমধ্যে এডিজিপি ডাঙৰীয়াই ঘোষণা কৰিলে আৰু 600 স্ক্ৰুটিনি হৈ গ'ল, এইটো এপ্ৰুভ কৰা হৈ গ'ল। গতিকে এই 600টো হৈ যোৱাৰ লগে লগে আমাৰ প্ৰায় 1200 ওচৰত পাই যাব। গতিকে বাকীখিনিও আমি লাহে লাহেকৈ কৰাৰ কাৰণে যিবিলাক এনডিবিৰ মাৰ্টিয়াৰসকলৰ নামবিলাক কিছুমান ভুল আহিছে, কিছুমানৰ পষ্টমৰ্টেম ৰিপৰ্ট নাই, কিছুমানৰ বহুত কিবা কিবি আছে, এইবিলাক স্ক্ৰুটিনি কৰোঁতে অলপ সময় লাগিছে, কিন্তু চবে এক্স-ৰেচিয়াটো যিবিলাক জেনুইন কেডাৰ চবে পাব। স্যার, আজিৰ এই পবিত্ৰ দিনতে ওদালগুৰিত প্ৰাক্তন এনডিএফবিয়ে কলা দিন হিচাপে পালন কৰিছে। কি কৈছে? ওদালগুৰিত এনডিএফবিয়ে প্ৰাক্তন এনডিএফবিয়ে কলা দিন হিচাপে পালন কৰিছে। এইটো কোন এনডিবি চাব লাগিব, কোনে কলা দিন কৰিছে, কিয় কৰিছে। ইয়াততো এনডিবিৰ নেতা বহি আছে, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, শিলা বসুমতাৰী ডাঙৰীয়া বহি আছে, অলপ আগতে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আহি গ'ল। গতিকে কোনোবা এজন দুজনৰ কিবা ৰাজনীতিক টাৰ্গেট থাকিব পাৰে, কাৰোবাৰ উদ্দেশ্যটো সিদ্ধি হোৱা নাই, সেইকাৰণে কোনোবা কলা, কোনোবা ৰঙা, কিবা কিবি কৰি থাকিব। আমাৰ উদ্দেশ্যটো হৈছে চুক্তিটো ৰূপায়ণ হ'ব লাগে, শান্তি প্ৰতিষ্ঠা যেনেকৈ হৈছে তেনেকৈ স্থায়ী শান্তি প্ৰতিষ্ঠা হ'ব লাগে। এই উদ্দেশ্যটো লৈ আমি কাম কৰি যাম। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरि टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, ओटी टेकनिशियान, आइसिइउ टेकनिशियान, रेडियोलजि टेकनिशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै बिएसएस डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।